100% ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ ফলাফলে জিলিকিল সোণতলীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ফলাফলৰ পিছৰ দিনাই আয়োজন কৰে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা পৰিষদ সদস্য শ্বাহজাহান আলী। এক উচ্চমুখৰ পৰিৱেশ বিৰাজ কৰিছে বিদ্যালয় চৌহদত। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু অভিভাৱিকাৰ মাজত দেখা গৈছে উৎসাহ উদ্দীপনা। কামৰূপ জিলাৰ সোণতলীৰ আমিৰ হুছেইন মেমৰিয়েল একাডেমীৰ 14গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। 14গৰাকী ছাত্ৰ ছাত্ৰীৰ 7গৰাকীয়ে প্ৰথম বিভাগ আৰু 7গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে সেলিমা আক্তাৰ নামৰ ছাত্ৰীগৰাকীয়ে আটাইকেইটাৰ বিষয়ত লেটাৰ নম্বৰ সহ 85.5% নম্বৰ পাই ডিষ্টিংশ্যন প্ৰাপ্ত হয়। আৰু সাইদুৰ ইছলাম নামৰ ছাত্ৰজনে 82% নম্বৰ লৈ ষ্টাৰ লাভ কৰিবলৈ সক্ষম হয়। আৰিফুল আহমেদে 3টা বিষয়ত লেটাৰ নম্বৰ লৈ 73.83 নং, ৰফিকুল ইছলামে বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ সহ 73.64 নম্বৰ, চানেৱাৰা ইয়াছমিনে 2টা বিষয়ত লেটাৰ নম্বৰ সহ 64.33 নম্বৰ পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এনে ফলাফলে উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক সকলো। বিদ্যালয়খনৰ ফলাফলৰ এই ধাৰা অব্যাহত থাকিব বুলি দাবী কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিৰ্জা বাবৰৰ লগতে পৰিচালনা সঞ্চালক নজৰুল ইছলামে। মোৰ জীৱনটো আজি আৰম্ভ হৈছে মাত্ৰ। তাত এটা ডাঙৰ কথা আছে, নিউ এডুকেশ্যন পলিচি অসমত লাগু হৈ আছে। যদি নিউ এডুকেশ্যন পলিচি অসমত লাগু হয় তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী এই বছৰে হয়তো মেট্ৰিকৰ শেষ পৰীক্ষা হৈছে। নিউ এডুকেশ্যন পলিচি মতে এই বছৰেই লাষ্ট মেট্ৰিকৰ পৰীক্ষা। অনাগত দিনত আর মেট্রিক পরীক্ষা না থাকিব। নিউ এডুকেশন পলিসি ক্লাস 9, 10, 11, 12 এই 4টা বছর দুটা সাবজেক্ট ছাত্র ছাত্রীসকলে সিলেকশন কৰিব পাৰিব। ক্লাস 9ৰ পৰা 2টা সায়েন্সৰ সাবজেক্ট পঢ়িব পাৰিব। ক্লাস 9ৰ পৰা 2টা কমাৰ্চৰ সাবজেক্ট পঢ়িব পাৰিব। ক্লাস 9ৰ পৰা 2টা আৰ্টছৰ সাবজেক্ট ছাত্র ছাত্রীসকলে অধ্যয়ন কৰিব পাৰিব। এই যে নতুন যে শিক্ষানীতি আহি আছে, এই নতুন শিক্ষানীতিটো আমাৰ আৰু এডভান্স হ'ব লাগিব, আৰু আমি এডভান্স হ'ব লাগিব। যিমান এডভান্স আজিৰ দিনত আমি আছো এইখিনি কিন্তু চাফিচিয়েণ্ট নহয়। গতিকে আশা কৰিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে আৰু ভাল আশা কৰিছো, আৰু যিসকলে আজি ভাল ৰিজাল্ট দেখুৱাব পৰা নাই সেই সকলৰ প্ৰতিও আমি ভাল আশা কৰিছো যে জীৱনটোক এটা চেলেঞ্জ হিচাপে লওক। রজনী খাওয়া বাদ দিও, গুটখা সেবন করা বাদ দিও, বাজে ধান্দা বাদ দিও, ম্যাক্সিমাম মোবাইলের লগত যুদ্ধ করা বাদ দিও। মোবাইলে আমার সমাজখন বহুত তললৈ লৈ গৈ আছে। গতিকে আমি এইবিলাক অলপ এভয়েড করার দরকার আছে। হয় আমার মোবাইল লাগে, ছাত্র ছাত্রীসকল আজি মেট্রিক পাস করা ল'ৰা ছোৱালীখিনিক কালি মোবাইল অভিভাৱকে দিব লাগিব। কাৰণ মোবাইলখনত বহুত কথা শিক্ষাৰ জড়িত হৈ আছে। কিন্তু মোবাইলটো যাতে সৎভাৱে নিজৰ জীৱন গঢ়নৰ ক্ষেত্ৰত যাতে ব্যৱহাৰ কৰা হয়, নিজৰ জীৱনটো ধ্বংস কৰাৰ কাৰণে যাতে মোবাইল ব্যৱহাৰ কৰা নহয়, তাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে লক্ষ্য ৰাখিব লাগিব। ভালভাৱে যদি আমি যুদ্ধ কৰিব পাৰোঁ তেতিয়াহ'লে আমি 20 বছৰমান যুদ্ধ কৰিলে নিজৰ জীৱনটোই নহয়, সমাজটোই নহয়, পৰিয়ালটোই নহয়, গোটেই দেশখনত আমি সেৱা কৰিব পাৰিম। নোৱাৰিম। 20 বছৰমান যুদ্ধ যদি ভালকে কৰিব পাৰোঁ, যদি কৰিব পাৰে তেতিয়াহ'লে কেৱল নিজৰ জীৱনৰ সুখৰ কথা নহয়, পৰিয়ালৰ সুখৰ কথা নহয়, সমাজৰ সুখৰ কথা নহয়, গোটেই দেশখনক আমি সেৱা কৰিব পাৰিম, গোটেই দেশখনক আমি সুখী কৰিব পাৰিম। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি ৰিজাল্ট হ'ল, যিখিনি ফলাফল হ'ল, আমি আনন্দিত। যদিও ভৱিষ্যত আমি ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাৰ কাৰণে আমি 10টা হাতত অলৰেডি লৈছে আৰু ল'ব লাগিব। গতিকে আমি আপোনালোকে ৰাইজৰ আশীৰ্বাদ যদি আমাৰ ওপৰত আছে আৰু ৰাইজৰ নিশ্চয় আশীৰ্বাদ থাকিব, আমি ভৱিষ্যত ইয়াতকৈ আৰু ভাল ফলাফল প্ৰত্যেক বছৰে আমি কৰিম বুলি আমাৰ এটা ধাৰণা আছে, আমাৰ বিশ্বাসো আছে, আস্থাও আছে। আৰু তাৰ কাৰণে আমাৰ যিখিনি যুদ্ধৰ যিটো গতিপথ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত মংগলৰ কাৰণে আমি ভৱিষ্যত
পৰিকল্পনা কৰিব লাগিব। ছাত্ৰ ছাত্ৰী নিশ্চয় এটা ভাল মন আছে আৰু অভিভাৱকসকলৰ এটা ভাল মন আছে। ভিতৰুৱা অঞ্চলত বহুতে ভাবিছিল ইমান ভিতৰুৱা অঞ্চলত ল'ৰা ছোৱালী নাথাকিব। তাৰ মাজত আমি যিখিনি ল'ৰা ছোৱালী পাইছোঁ যথেষ্ট পাইছোঁ। আশা কৰিছোঁ এই বছৰৰ 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ এইটো ফলাফল, এইটো মানদণ্ড, এই মানদণ্ডৰ ওপৰত এই দেশৰ এই অঞ্চলৰ ৰাইজে আমাৰ ওপৰত বিশ্বাস আস্থা ৰাখিব, আশীৰ্বাদ দিব। এই স্কুলখনৰ ভৱিষ্যত নিশ্চয় মংগল হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম লোকেল নিউজ।